रूपाया विश्वसत्यम एकवे विश्वराय विष्णु गोविंदाय नमो नमः भगत मुक्त भावे मुक्ति जन्म मृत्यु अनुभवाय भवो अनुभवाय পৃথিৱী দৈত্যসকলৰ অত্যাচাৰ ভৰি পৰিছে। বিশেষকৈ মথুৰাত কংসৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাইছে। মথুৰাৰ বৃদ্ধ ৰজা উগ্ৰসেনক ৰাজভৱনত বন্দী কৰি কংসই ৰাজ্যভাৰ কাঢ়ি লৈছে। মূৰ্খ কংসৰ বুজা নাই এতিয়াও। সংসাৰৰ অবিশ্বৰে আচৰি কৰিছে কিবা প্ৰলয়ৰ নতুন সূচনা। প্ৰভু বিশ্বৰ চকৰি হৃদয় চুই ব্ৰহ্মাণ্ড সৃষ্টি প্ৰলয়ৰ সূচনা মাথোৰে নিমিষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ পৰিয়াল নহয় প্ৰিয়তমা, যদিও ঘূৰিছে বিশ্ব আমাৰ ইচ্ছা অবিৰাম অনন্ত গতি, তথাপিতো সস্থানে সপক্ষত উপবিষ্ট হৈ প্ৰলয়ৰ গৰাকীসকলে অহৰ্নিশে সম্পাদিছে নিজৰ কৰ্তব্য। আৰু তেওঁলোকৰ অত্যাচাৰ সহিব নোৱাৰি চোৱা কমলা বহুমতী কিদৰে তলবল কৰিছে। তোমাৰ এই বেগ কি হৈছে তোমাৰ? প্ৰভু দয়াময় জগন্নাথ অৱতীৰ গতি কি জনাম মই অন্তৰ্যামী ধৰি আজি মৰ্য হৰি নিন্দাকাৰী সুধ হৰিমী পিতৃ মাতৃ ভক্তি শূন্য প্ৰবঞ্চ অত্যাচাৰক বহুমতী তলবল কৰিব লাগিছে। বিশেষকৈ মথুৰা অসুৰ প্ৰেমৰ অত্যাচাৰ কৰিছে যে আজি মই স্থিৰ থাকিব নোৱাৰি আপোনাৰ ওচৰত ধৰ্ণা কৰিব হৈছোঁ। প্ৰভু ইয়াৰ কিবা এটা উপায় কৰক। হে নাৰায়ণ, তোমাৰ আজ্ঞাকে নিয়োজিত কৰি মই এই সৃষ্টি কৰিছোঁ। মই তোমাৰে আজ্ঞাতে তোমাৰ আজ্ঞাৰ পৰা ইমানো আঁতৰি যোৱা নাই। তথাপি ধৰণী মণ্ডলে পাপী দৈত্য দানৱবোৰৰ অত্যাচাৰত বহুমতী অসুস্থ হৈ পৰিছে। গতিকে প্ৰভু ইয়াৰ কিবা এটা উপায় কৰি ৰক্ষা কৰক, নতুবা তোমাৰ এই আজ্ঞাধীন সৃষ্টি ব্যাঘাত কৰিব। প্ৰভু
আমি সকলোৱে ধৰিত্ৰী সুখ কুশলৰ উপায় দিব অত্যাচাৰী দানৱ অসুৰবোৰে ধৰিত্ৰীৰ বুকুত অনেক কষ্ট দিব ধৰে যাৰ ফলত ধৰিত্ৰীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে হে প্ৰভু ইয়াৰ এটা উপায় দিয়ে সঁচা কথা দৈত্য দানৱৰ অত্যাচাৰ দিনক দিনে বাঢ়িবলৈ গতিকে বসুমতীৰ ভাৰ হৰণৰ হেতু অতি শীঘ্ৰে মই মত্য মানৱ ৰূপে জন্ম ল'ম হে প্ৰভু মানৱ জন্মৰ প্ৰয়োজনে বাকী আছে আৰু কত হ'ব তোমাৰ হৈ যাব কওক প্ৰভু মানৱ জন্ম লৈ কিদৰে দুষ্টক দমন কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰা মানৱ জন্মৰ প্ৰয়োজন হৈছিল অত্যাচাৰী অনাচাৰীসকলক দমন কৰি শ্ৰীহৰিৰ নাম গুণানুকীৰ্তন কৰোৱা মথুৰা বসুদেৱৰ গৃহত দৈৱকীৰ গৰ্ভত স্থিতি লৈ শ্ৰীকৃষ্ণৰ ৰূপে মই জন্ম ল'ম তাৰ বাবে সহায় হৈ মহামায়া শংকৰীও যাব লাগিব কৃষ্ণৰ মায়া আৰু মহামায়া মিলিত হৈ কংসক বধ কৰিব লাগিব